নমস্কাৰ। বিটিআৰ চৰকাৰৰ এটা স্কিম আছে আলাউৰি চৌৰাং বিথাগ্নি। এইটো বিটিআৰৰ আৰ্কলজি ডিপাৰ্টমেণ্টৰ স্কিম। এই স্কিমটোৰ অধীনত বিটিআৰৰ বিভিন্ন সত্ৰ, নামঘৰ, কীৰ্তনঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, বাথৌ মন্দিৰ এই সকলো ধৰ্মীয় অনুষ্ঠানক এককালীন সাহায্য দিয়া হয় আবেদন মৰ্মে। তো সেই মৰ্মে আজি বিজনীত মই বিজনী অঞ্চলৰ 12টা আৰু বিজনীৰ বাহিৰৰ 3টা ধৰ্মীয় অনুষ্ঠানলৈ 2 লাখ টকাকৈ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰিছোঁ। এইখন বিজনীৰ বাঘৰ গাঁৱৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ। এই অনুষ্ঠানটো ৰজাদিনীয়া অনুষ্ঠান। এই অনুষ্ঠানটোৰ এক বিশেষ তাৎপৰ্য আছে। এই অনুষ্ঠানটোৰ প্ৰতি এই অঞ্চলৰ মানুহৰ গভীৰ শ্ৰদ্ধা বিশ্বাস আছে। গতিকে এই অনুষ্ঠানটোৰ মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰিব বুলি এওঁলোকে মোক বহুদিনৰ আগৰ পৰাই জনাই আছে আৰু সেই মন্দিৰ নিৰ্মাণত এই টকা 2 লাখ খৰচ কৰিবলৈ মই এই টকা 2 লাখ তেওঁলোকক আগবঢ়ালোঁ। ইয়াৰ উপৰিও বিজনীৰ চাওতালসকলৰ এটা অনুষ্ঠান, মুছলমান ভাইসকলৰ মছজিদ, এনেকৈ বিভিন্ন জাতি ধৰ্মৰ মানুহক, নেপালী ভাইসকলৰ 5টা ধৰ্মীয় অনুষ্ঠানলৈকে সকলো জাতি ধৰ্মৰ মানুহৰ ধৰ্মীয় অনুষ্ঠানলৈকে মই এই স্কিমৰ অধীনত ইয়াৰ আগেও অনুদান আগবঢ়াইছোঁ আৰু এইবেলিও অনুদান আগবঢ়োৱা হ'ল। মই আশা কৰিম যে যিখিনি অনুষ্ঠানে এই আৰ্থিক সাহায্য পালে তেওঁলোকে যেন এই আৰ্থিক সাহায্যখিনি সৎ কামত খৰচ কৰে, এয়ে মোৰ তেওঁলোকলৈ আহ্বান। নমস্কাৰ।